নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চুজিৰ পাপৰ ৰেচিপি। এই পাপৰ বনাবলৈ খুব সহজ আৰু ইয়াক আপুনি 4-5 বছৰমানলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে। আহক এতিয়া আমি পাপৰ বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই ইয়াত এটা পাত্ৰ লৈছোঁ আৰু মই ইয়াক গেছৰ জোৰ ফ্লেমত লৈছোঁ। তাৰপিছত মই এই নিচিনা এটা ঘটিৰে অথবা এই নিচিনা এটা লোটাৰে ইয়াত 3 ঘটি পানী এড কৰি দিম। মই 3 ঘটি পানী এড কৰাৰ পিছত ইয়াত প্ৰথমতে ঢালি দিছোঁ। এয়া চাওক, এয়া হৈছে আজৱাইন, এয়া হৈছে কেইটামান গোটা জিৰা। তাৰপিছত মই ইয়াত এড কৰিছোঁ কেইটামান বগা তিল। তাৰপিছত ইয়াত এড কৰিছোঁ মই এচামুচ খোৱা চৌদা। তাৰপাছত মই ইয়াত এড কৰি দিছোঁ ফুড কালাৰ। মই ইয়াক সেউজীয়া ধৰণৰ লৈছোঁ, আপোনালোকে যিকোনো ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। তাৰপৰা মই ইয়াত এড কৰি দিম সোৱাদ অনুসাৰে নিমখ। এতিয়া আমাৰ এই পানীখিনি তৈয়াৰ হৈ গৈছে। ইয়াক আমি ভালদৰে উতলালৈকে এনেদৰে সিজাই ল'ম। এয়া চাওক, আমাৰ এই পানীখিনি লাহে লাহে উতলিব ধৰিছে। আমাৰ পানীখিনি তৈয়াৰ হৈ গৈছে। মই ইয়াত এতিয়া চুজি এড কৰি দিম। এয়া চাওক, মই ইয়াত এবাটি চুজি লৈছোঁ। এয়া হৈছে 250 গ্ৰাম চুজি। মই ইয়াত এইকাৰণেই 3 ঘটি পানী এড কৰিছোঁ যে মই ইয়াত চুজি 250 গ্ৰাম লৈছোঁ। কিন্তু আপোনালোকে যদি আধা কেজি চুজি লয় তেতিয়াহ'লে আপোনালোকে ইয়াত 6 ঘটি পানী ব্যৱহাৰ কৰিব, আৰু যদি 1 কেজি চুজি লয় তেতিয়াহ'লে 12 ঘটি পানী ব্যৱহাৰ কৰিব। তথাপিও যদি পানী কম পৰে, চুজিখিনি সিজোৱাৰ পিছত বেছি ডাঠ লাগে, তেতিয়াহ'লে আপোনালোকে ওপৰৰ পৰা গৰম পানী এড কৰিব পাৰে, কিন্তু ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। এতিয়া চাওক, মই ইয়াত চুজিখিনি লাহে লাহে এড কৰি দিম। মই ইয়াক লাহে লাহে ঢালি দিছোঁ, কাৰণ একেবাৰে ঢালি দিলে এই চুজিখিনি লদা পাতি যাবও পাৰে। মই ধীৰে ধীৰে গেছৰ ফ্লেমটো কম কৰি দিছোঁ। গেছৰ ফ্লেমটো কম কৰি দিয়াৰ পিছত মই ইয়াক সলাই আছোঁ। এনেদৰে আমি ইয়াক বাৰে বাৰে সলাই থাকিম, নহ'লে ই গাঁঠি বান্ধিব পাৰে। এয়া চাওক, এতিয়া মই পুনৰ গেছৰ ফ্লেমটো জোৰ কৰি দিছোঁ। তাৰপিছত আমি ইয়াক কমচে কম 7-8 মিনিটৰ কাৰণে ভালদৰে সিজিবলৈ দিম, কিন্তু তাৰ মাজে মাজে আমি সলাই থাকিম। এয়া চাওক, আমাৰ 8-10 মিনিট সময় হৈ গৈছে আৰু এতিয়া আমাৰ চুজিখিনি সিজি গৈছে। এয়া চাওক, এনেধৰণে চুজিখিনি সিজি তৈয়াৰ হৈ গৈছে। এয়া দেখিবলৈ অকণমান পাতল লাগিছে, কিন্তু যেতিয়া আমি গেছ অফ কৰি ইয়াক ঠাণ্ডা হ'বলৈ ৰাখিম তেতিয়া ই অকণমান ডাঠ হৈ যাব আৰু পাপৰ বনোৱাৰ বাবে সম্পূৰ্ণ উপযুক্ত হ'ব। এতিয়া যিহেতু এই চুজিখিনি সিজি গৈছে, আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। তাৰপিছত এখন ঢাকনিৰে ইয়াক কমচে কম 5 মিনিটৰ বাবে গাপ দিম। আমাৰ 5 মিনিট সময় হৈ গৈছে। আহকচোন আমি চুজিখিনি চাওঁ। এয়া চাওক, চুজিখিনি সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে। এতিয়া আমি ইয়াৰ ওপৰৰ পৰা ঢাকনিখন আঁতৰাই কমচে কম আধা ঘণ্টা 20 মিনিট সময়ৰ কাৰণে ইয়াক এনেদৰে খোলাকৈ ৰাখিম। এনেদৰে খোলাকৈ ৰাখিলে ই ঠাণ্ডা হ'ব আৰু চুজিখিনি অকণমান ডাঠ হৈ যাব। এয়া চাওক, আমাৰ 20 মিনিট সময় হৈ গৈছে। মই এনেকুৱা এখন পলিথিন ব্যৱহাৰ কৰিছোঁ। এই পলিথিনখন মই ৰ'দ পৰা ঠাইত অথবা ঘৰৰ ছাদত ভালদৰে মেলি ল'ম। ভালদৰে মেলি লোৱাৰ পিছতে আমি পাপৰখিনি ৰ'দত শুকুৱাবলৈ মেলি ল'ম। এয়া চাওক, মই এটা বেলেগ পাত্ৰত ইয়াক বদলাই লৈছিলোঁ, কাৰণ এই সোনকালে তেতিয়া ঠাণ্ডা হ'ব। এয়া চাওক, এতিয়া আমাৰ পাপৰ বনোৱাৰ চুজিখিনি ঠাণ্ডা হৈ গৈছে। ই ইমান ধৰণৰ ডাঠো হৈ গৈছে। এতিয়া আমি এখন এখনকৈ ইয়াক এই পলিথিনখনত মেলি দিম। এই পলিথিনখন মই ৰ'দত মেলি লৈছোঁ। মেলি লোৱাৰ পিছত মই এখন গোল চামুচেৰে ইয়াত এচামুচকৈ এনেদৰে ঢালি লৈছোঁ। ঢালি দিয়াৰ পিছত মই এখন এখনকৈ এনেদৰে মেলি দিছোঁ। এয়া চাওক,
ই একদম সহজ, খুব সহজে এইখিনি এনেধৰণৰ হৈ যায়, গোল গোল হৈ যায় ৰুটিৰ নিচিনা। আপোনালোকে এই গোটেই চুজিখিনি এনেধৰণে গোল গোলকৈ পলিথিনখনৰ ওপৰত ৰ'দত মেলি দিব। গোটেই দিনটো মই ৰ'দত শুকোৱাৰ পিছত পাপৰখিনি এনেধৰণৰ তৈয়াৰ হৈ গৈছে। এয়া চাওক, ই শুকাই গৈছে। অকণমান এতিয়াও মাজে মাজে কেঁচা আছে, গতিকে আমি আজি ইয়াক নেৰুৱাওঁ। আমি পুনৰ দ্বিতীয় দিনা ইয়াক ৰ'দত দিম। দ্বিতীয় দিনা ৰ'দত দিয়াৰ পিছত পাপৰখিনিৰ আকাৰ এনেকুৱা হৈছে। এতিয়া আমি এখন এখনকৈ ইয়াক এনেধৰণে এৰুৱাব পাৰিম। এয়া চাওক কিমান সহজে এইখিনি এৰি যায়। এয়া চাওক, তথাপিও অলপ আমাৰ ভিতৰৰ ফালে কেঁচা হৈ আছে। আমি এনেদৰে এৰুৱাৰ লগে লগে এই পাপৰখিনি খুব সাধাৰণে এৰি যায়। কিন্তু আপোনালোকে ৰ'দৰ পৰা আনি লগে লগে ইয়াক নেৰুৱাব। আপোনালোকে কমচে কম ৩-৪ ঘণ্টাৰ বাবে ইয়াক ছাঁত থৈ দিব। তাৰপিছত এই পাপৰখিনি এখন এখনকৈ এৰুৱাব। এয়া চাওক, 2 দিন শুকোৱাৰ পিছত আমাৰ পাপৰখিনি সম্পূৰ্ণৰূপে এনেদৰে হৈছে। মই তৃতীয় দিনা পুনৰ ইয়াক এৰুৱাই আকৌ এবাৰ ৰ'দত শুকুৱাইছোঁ। তৃতীয় দিনা শুকোৱাৰ পাছত এই পাপৰখিনি আমাৰ ফ্ৰাই কৰিবৰ বাবে একদম উপযুক্ত হৈছে। ই খুব ধুনীয়াকৈ হৈছে। মই ইয়াত এটা কালাৰে কৰি দেখুৱাইলোঁ আপোনালোকক, কিন্তু মই ঘৰতে ষ্ট'ৰ কৰি থৈছোঁ এনেধৰণৰ বিভিন্ন ধৰণৰ কালাৰ। আপোনালোকে এনেধৰণে বিভিন্ন ধৰণৰ কালাৰে ইয়াক বনাব পাৰে। ই 4-5 বছৰলৈকে একো নহয়, মাত্ৰ বছৰত এবাৰ বা দুবাৰ ইয়াক ৰ'দত দিব লাগে। বহুত দিনলৈকে থাকে আৰু ই খাবলৈ বহুত ভাল হয়। খাইকৈ সৰু ল'ৰা ছোৱালী ইয়াক বহুত পচন্দ কৰে। এয়া চাওক কিমান সুন্দৰ পাপৰ তৈয়াৰ হৈ গৈছে। আহকচোন এতিয়া আমি ইয়াক ফ্ৰাই কৰি চাওঁ। এয়া চাওক, মই এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। মই এতিয়া ইয়াত এখন এখনকৈ পাপৰখিনি ফ্ৰাই কৰিম। এয়া চাওক কিমান সুন্দৰ পাপৰ তৈয়াৰ হৈছে। আপোনালোকে গেছৰ ফ্লেমটো অকণমান ল' কৰি ল'ব। যিহেতু মোৰ তেলখিনি অকণমান বেছি গৰম হৈ গৈছে, গতিকে প্ৰথমখন পাপৰ অকণমান জ্বলি যোৱাৰ নিচিনা হ'ল। এয়া চাওক, মই 4খন পাপৰ আপোনালোকক 4টা ৰঙৰ ফ্ৰাই কৰি দেখুৱালোঁ। ই বহুত ধুনীয়া হৈছে, ইয়াক খাবলৈ বহুত ভাল লাগে। এয়া চাওক ইমান সুন্দৰ পাপৰ হৈছে। ই একেবাৰে নৰম আৰু পাতল, ইয়াক খাবলৈ বহুত ভাল লাগে। এয়া চাওক, এতিয়া আপোনালোকে এই পাপৰখিনি ভাতৰ লগত অথবা চাহৰ লগত খাব পাৰে। মোৰ পাপৰৰ ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে ইয়াক লাইক কৰিব। আজিলৈয়ে নমস্কাৰ।